ইমন তুমি মোক প্ৰেছাৰ নিদিবা মিউজিক এটা আৰু মোৰ আত্মাত নাই মিউজিক ক্ৰিয়েট কৰিবলৈ মানুহৰ জীৱনত ৰং লাগে কিন্তু মোৰ লাইফত তাৰ জাষ্ট অপজিট ইটছ অল ব্লেংক মানুহৰ জীৱনটো এখন ব্লেংক কেনভাছৰ দৰে হয়তো বিভিন্ন মানুহে এই কেনভাছত বিভিন্ন ধৰণৰ ৰং সানে কিন্তু তোমাৰ জীৱনৰ কেনভাছত ৰং তুমি নিজেই সানিব লাগিব কিন্তু এতিয়া আৰু মোৰ ৰং ভাল নালাগে হয়তো সেইকাৰণে মই বৰ অকলশৰীয়া তুমি তেনেকৈ কিয় কৈছা মইতো সদায় তোমাৰ লগত আছো আংশু আছে নাবাবল তোমাৰ মা দেউতাক তুমি কিয় পাহৰি গৈছা মই মাত্ৰ এটা কথাই কওঁ অৰ্জুন এই পাষ্ট টেন্সটো বুজাত সদায় ক্ৰিটিকেল কিন্তু এতিয়া তোমাৰ ডিউটি হ'ল প্ৰেজেণ্ট টেন্সত এনেকুৱা এটা চেণ্টেন্স লিখিবলৈ চেষ্টা কৰা যিটোৱে তোমাৰ ফিউচাৰ টেন্স সদায় ব্ৰাইট আৰু কালাৰফুল কৰি ৰাখে বুজিলানে তুমি আৰু মোক বুজাবলৈ চেষ্টা নকৰিবা ইটছ হিজ লাইফ তাক নিজৰ মতে জীয়াই থাকিবলৈ দিয়া তুমি হয়তো নুবুজিবা কিন্তু মোৰ বাবে জনাটো বৰ প্ৰয়োজন আৰু কি হ'ল ৰৈ গ'লা যে গ' আহেড এটা কথা কি জানা অংশু জীৱনত কষ্ট তেতিয়া নহয় যেতিয়া কোনেও তোমাক বুজি নাপায় কষ্ট তেতিয়া হয় যেতিয়া তুমি নিজকে বুজি নোপোৱা আৰু মই তাৰ পাষ্টৰ বিষয়ে জানিব বিচাৰিছোঁ তাৰ বৰ্তমানটো বুজিবলৈ যাতে মই তাক হেল্প কৰিব পাৰোঁ তুমি কি কৰা সেইটো তোমাৰ কথা কিন্তু কাৰোবাৰ অতীতটোত বিচৰণ কৰি তাৰ বৰ্তমানটোত আঘাত নকৰিবা আই থিংক ইউ আৰ ৰাইট মই তাক একো নুসুধোঁ সি যদি নিজে কয় তেতিয়া বেলেগ